ঘৰতে মই থলুৱা পদ্ধতিৰে স্পা এটা প্ৰস্তুত কৰিলোঁ। বহুত ভাল এটা ৰিজাল্ট পাব আপোনালোকে এবাৰ লগাই চাব। স্পাটো প্ৰস্তুত কৰাৰ আগত প্ৰথমতে মই কৰণীয় কামকেইটা কৰি লওঁ। কাম বন কৰি আজৰি হ'লেহে এইবিলাক কাম কৰিবলৈ ভাল হয়। আমাৰ বোৱাৰী মানুহৰ কিমান কাম হয় ৰাতিপুৱা, আপোনালোকে নকলেও গম পায় চাগে, যিসকল বোৱাৰী হয় কিমান কাম ওলায় আমাৰ ৰাতিপুৱা সেই টাইমত। স্পাটো মই ফেচবুকৰ বাইদেউ এগৰাকী ভিডিঅ'তে দেখিছিলোঁ বাৰু। মই ভাবিলোঁ ট্ৰাই কৰি চাওঁ। মই বাৰু ভাল ৰিজাল্টেই পাইছোঁ। আপোনালোকক এবাৰ ট্ৰাই কৰি চাব, ভাল ৰিজাল্টেই পাব। জেক মিক্সৰ ভাত বনাই হৈ গ'ল। এতিয়া আমাৰ কাৰণে বনাইছোঁ আৰু ভাতখিনি হ'ল বাৰু, চব্জিকণ বনাই লওঁ, তাৰপিছত আপোনালোকক মাজে মাজে দেখাই গৈ থাকিম। প্ৰথমতে মোক মিঠি গুটিৰ প্ৰয়োজন হ'ব। মই মিঠি গুটি তিয়াই থৈছোঁ, আপোনালোকেও মিঠি গুটিটো তিয়াই থ'ব। তাৰপিছত বাকী বস্তুখিনি মই আপোনাৰ চুলিৰ পৰিমাণটো চাই পিনে মিঠি গুটি তিয়াব। মই বাৰু মোৰ চুলিখিনি অকণমান দীঘল হয়, সেইবাবে অকণমান সৰহকৈ তিয়াইছোঁ। অকণমান ডাঠো আছে বাৰু, বৰ বেছিও ডাঠ নহয়, তথাপিও অলপ আছে আৰু সেইবাবে মই অকণমান সৰহকৈ তিয়াইছোঁ। এনেও মিঠি গুটি লগালে ভালেই হয় বাৰু। এতিয়া মই এল'ভেৰা নিবলৈ আহিছোঁ। আমাৰ এল'ভেৰাজোপা বহুত সৰু, অকণমান ডাঙৰ হ'লে ভাল হয়, জেলটো সৰহকৈ ওলায়। আমাৰ সৰু সৰু পাত হয় এল'ভেৰা। ডাঙৰ এজোপা আছে, কিন্তু তাৰ পাত বেছি হোৱা নাই যে, সেইকাৰণে কাটিবলৈ বেয়া লাগে। তথাপিও মই তাৰে দুটা পাত কাটিব লাগিব, কাৰণ আমাৰ সৰুজোপা একেবাৰে নোলায়। ডাঙৰজোপা পাত দুখিলা কাটি ল'লোঁ। ইয়াৰ পিছত মই ধুই লওঁ, তাৰপৰা বাকীখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে শেষলৈকে চাই যাব। স্পাটো প্ৰস্তুত কৰি প্ৰথমে মই মিঠি গুটি লৈছোঁ, তাৰপিছত ভাত আৰু ডিম, এল'ভেৰা লৈছোঁ, আৰু মোক দৰকাৰ হৈছিলে ভিটামিন ই কেপচুলটো। ভিটামিন ই কেপচুলটো মোৰ ওচৰত নাই, সেইবাবে মই ল'ব পৰা নাই। আপোনালোকৰ ওচৰত যদি আছে, আপোনালোকে ভিটামিন ই কেপচুলটো ব্যৱহাৰ কৰিব। বহুত ভাল হয় চুলিৰ কাৰণে, আৰু মুখত ঘঁহিলেও ভাল ভিটামিন ই কেপচুলটো। গোটেইকেইটা বস্তু মিক্স কৰি মিক্সিত দি ল'ব আপোনালোকে। তাৰপিছত বাকীখিনি চাই যাওক আৰু মই কি কৰোঁ। গতিকে এয়া মই মিক্সিত দিয়া হৈ গ'ল, পেষ্ট হৈ গ'ল মোৰ বক। আপোনালোকে যিমান পাৰে মিহি কৰি ল'ব। মিহি কৰিলে চুলিত লগাই ভাল পাব। এয়া মোৰ মিহি হৈ গ'ল। মিক্সি বাতিটোৰ পৰা মই উলিয়াই লওঁ, তাৰপৰা বাকীখিনি আপোনালোকে চাই গৈ থাকক আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ, স্পাটো লগোৱাৰ আগত চুলিখিনি এবাৰ ভালকৈ ধুই ল'ব। আগদিনাখনে স্পাটো লগোৱা দিনাখনো ধুলেও হ'ব বাৰু। ৰাতিপুৱা আপোনালোকে চুলিখিনি ভালকৈ ধুই ল'ব, তাৰপৰা লগাব। মই বাৰু স্পাটো লগোৱা আগদিনাখনে ধুই থৈছিলোঁ চুলিখিনি। এতিয়া মই চুলিখিনি এবাৰ দেখাই লৈছোঁ। এয়া স্পাটো লগোৱাৰ আগত এবাৰ দেখাই লৈছোঁ আপোনালোকক, ভালদৰে আপোনালোকে চাই লওক। এতিয়া মোৰ কেনেকুৱা দেখিছে চুলিখিনি। তাৰপিছত স্পাটো লগোৱাৰ পিছত চাব কেনেকুৱা হয়। আৰু এটা বস্তু ইয়াত দিব লাগিব, তেল। আপোনালোকে যিকোনো তেল ইয়াত দিলে হ'ব। মই নাৰিকল তেল দিছোঁ, আপোনালোকে যি পায় তাকে দিব পাৰে। যিটো তেল আপোনালোকে ভাল পায় সেইটোকে ব্যৱহাৰ কৰিব। মই নাৰিকল তেল ভাল পাওঁ কাৰণে নাৰিকল তেল দিছোঁ। নাৰিকল তেলটো মিক্স কৰি আপোনালোকে ভালদৰে লগাই যাব চুলিত। মই লগাবলৈ আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে ভালকৈ চাই যাওক শেষলৈকে। এফালৰ পৰা গোটেই চুলিখিনি আপোনালোকে ভালদৰে লগাই যাব, যাতে গোটেই চুলিখিনিতে লাগি যায়। মোৰ লগাই হৈয়ে গৈছে, আৰু অলপ বাকী আছে। ফাইনেলি মোৰ লগাই হৈ গ'ল। এতিয়া চুলিখিনি শুকাই মানে মই বাকী কামখিনি কৰি লওঁ, আৰু বহুত কাম বাকী আছে মোৰ কৰিবলৈ। ঘৰ মোচাৰ পৰা আদি কৰি বহুত আছে। এতিয়া মই সেইখিনি কাম কৰি লওঁ। সেইখিনি কাম কৰালৈকে মোৰ চুলি শুকাই যাব। এতিয়া মই ধুই ল'লোঁ। কামখিনি আপোনালোকক নেদেখালোঁ, আৰু দেখাবলৈ অকণমান লাজ লাগে। এতিয়া মই ধুই মেলি আহিছোঁ। আপোনালোকে চাই যাওক, আৰু মই দেখাম আপোনালোকক কেনেকুৱা ৰিজাল্ট পালোঁ মই। আপোনালোকে দেখিও গম পাব কেনেকুৱা হ'ল। এয়া চাওকচোন এবাৰ মোৰ চুলিখিনি কিমান ধুনীয়া জিলিকনি এটা আহিছে, আৰু ইমান ধুনীয়া চিল্কি, মানে আপোনালোকক বুজাব নোৱাৰি ইমান ভাল এটা ৰিজাল্ট পাইছোঁ। আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰি চাব, বহুত ভাল এটা ৰিজাল্ট পাব। মই পাছফালৰ পৰা চুলিখিনি দেখাব পৰা নাই, কাৰণ মোৰ কেমেৰামেন নাই, ফোন ধৰিবলৈ কোনো নাই যে, সেইবাবে আপোনালোকক মই দেখাব পৰা নাই। আপোনালোকক কেতিয়াবা মই দেখাম বাৰু। বহুত এটা ভাল ৰিজাল্ট পালোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট কৰি জনাব, অকণমান মনত সাহস দিব বুলি আশা থাকিল। ধন্যবাদ।